নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে ঘৰৰ মুৰ্গী হয়, এটা কুকুৰা মাৰিছিলে দেশী মুৰ্গী, গতিকে ভাবিলোঁ আপোনালোকৰ আগতেও শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ। আৰু ইয়াতে কেৰাহী গৰম হ'ল, তাতে মই লং, ইলাচি, তেজপাত যি দিয়ে আৰু সেই গোটা মছলাখিনি দি কিনে পিঁয়াজ মই দুটা কাটি লৈছোঁ ডাঙৰ ডাঙৰ। এয়া পিঁয়াজখিনি অলপ মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। অকণমান ৰঙচুৱা হোৱা নিচিনা লগাত তাতে মই খুন্দি থোৱা ৰচুন আদাখিনিও দি দিম। এতিয়া পিঁয়াজ আৰু ৰচুন আদাখিনি ভালকৈ মই ভাজি পিনে তাতে মই এটা বিলাহী দি দিছোঁ, অকণমান কালাৰ উঠিবৰ কাৰণে বিলাহীটো দি দিছোঁ। বিলাহীটো দিয়াৰ পিছতে ইয়াতে মই নিমখ দি দিম, যাতে বিলাহী আৰু পিঁয়াজখিনি ভালকৈ সিজি উঠে। আৰু লগতে হালধি গুড়া অকণমানো দি দিছোঁ। এইখিনি ভালকৈ লৰাই পিনে ইয়াতে মই অকণমান জিৰা গুড়ি তেলতে দি দিছোঁ। চবেই বনোৱা পদ্ধতিটো অলপ বেলেগ বেলেগ হয়, মই তেলতে চব দি দিছোঁ। আৰু এতিয়া গোটেই যিখিনি ঘৰৰ যিখিনি মুৰ্গী আছিলে সেয়া মাংসখিনি মই এতিয়া পিঁয়াজখিনি লগত ভালকৈ ভাজি ল'ম ইয়াতে। এতিয়া মই পূৰা গেছটো পূৰা হাই ফ্লেমত মাংসখিনি ভাজি থাকিম, যাতে মাংসৰ পৰা যিটো পানী ওলায় সেইটো সোনকালে শুকাই যাওক। আৰু এইখিনি ভজাৰ পিছত মই বইল আলু কৰি থৈছিলোঁ, আলুখিনি বইল কৰি থৈছিলোঁ সেয়া দি দিম। আৰু মই জলকীয়া গুড়ি দিবলৈ পাহৰি গৈছিলোঁ কালাৰৰ কাৰণে, সেয়া মই লাষ্টত দি দিছোঁ। এইখিনি অকণ পানী শুকোৱাত মই আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ মই আগতে বইল কৰি লৈছিলোঁ। এইখিনি দি অকণ ভজাৰ পিছতে ইয়াতে মই গৰম পানী যোগ কৰিছোঁ। ঠাণ্ডা পানী একেবাৰে যোগ নকৰিব, গৰম পানী যোগ কৰিব। ঠাণ্ডা পানী দি দিলে সেৰেকা হৈ যায়, গতিকে গৰম পানী দি দিব যিমান আপোনাক জোল লাগে। মই ইয়াতে অকণ সৰহকৈ পানী দিছোঁ, যাতে মুৰ্গীখিনি সিজি উঠিব লাগিব, সেইকাৰণে পানী অলপ সৰহকৈ দিছোঁ। আৰু এইখিনি মই ঢাকন মাৰি মাৰি সিজাই থাকিম। এতিয়া 10 মিনিটৰ পিছত এয়া মই ঢাকনখন খুলি দিলোঁ। দেখিছেনে ভৰভৰকৈ উতলি আহিছে, কিন্তু পানীখিনি মোক আৰু অলপ শুকুৱাব লাগিব। আৰু মাংসখিনি আৰু সিজিবলৈ 10% মান আছে, গতিকে পানীখিনি শুকাই যাব আৰু মাংসখিনি সিজি উঠিব। গতিকে আৰু 10 মিনিটমান মই কুক কৰিম এইখিনি। এতিয়া দেখিছেনে 10 মিনিটৰ পাছত পানীখিনি বহুত কমি গ'ল আৰু লগতে মাংসখিনিও ধুনীয়াকৈ সিজি উঠিলে। বিশেষ মই একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকক মই দেখাইছোঁ যিহেতু ঘৰৰ মুৰ্গী হয়, দৰৱ নিদিয়া হয় এইবোৰ, গতিকে একো বেছি মা মছলা দিয়া নাই। যাতে এই পানী অকণে মানে সৰহকৈ দিছোঁ, আৰু যাতে ইয়াৰ দেশী মুৰ্গী পানীৰ জোলকণ খাবলৈ খুব ভাল লাগে, গতিকে জোলখিনিৰ কাৰণে মই বেছি মা মছলা দিয়া নাই। আৰু এয়া মোৰ দেশী মুৰ্গীৰ জোল ৰেডি হৈ গ'ল।